কিংবা 3 নম্বরে ওলাই আমি ভাগৰাই গৈছো চাহ জনগোষ্ঠীৰ হিচাপত চাহ জনগোষ্ঠী দিয়ক আমাৰ ক'ব লগা নাই কিন্তু আদিবাসীৰ ক্ষেত্ৰত আদিবাসী জাতীয় মঞ্চ দিব আৰু আদিবাসীৰ আমাৰ জাতীয় সংগঠনবিলাক আছে আমি মিলাই লওঁ গতিকে আমাক ইণ্ডিপেণ্ডেণ্টলি আমাৰ জাতি কালচাৰ হিষ্ট্ৰী আমাক বচাবৰ কাৰণে চান্স দিব লাগে চৰকাৰে কাৰণ আজি আমাৰ ভাষা প্ৰটেকশ্যনৰ কথা ক'ব গ'লে বহুত দূৰত পেলা হৈ গৈছে মাত্ৰ এটা 6 শিডিউলত এতিয়া দুটাই ভাষা আছে এটা সাঁওতাল এটা আৰু উড়িয়া আৰু বাদ বাকীটো এতিয়া ট্ৰাইবেল ভাষা পৰি আছে ছোটছে মুণ্ডা ছোটছে উৰাং ছোটছে গড় এইবিলাকতো বহুত মানে ভাৰতীয়ৰ এটা ইম্পৰ্টেন্ট ল্যাঙ্গুৱেজ গতিকে এইটো আমি বহুতবাৰ ৰিকুৱেষ্টো কৰিছোঁ বহুতবাৰ আলোচনাও হ'ল কিন্তু আমি ডেডলাইনটো বিচাৰোঁ স্যাৰ নহ'লেতো আমি যিটো আশা এই আশা আমাৰ পৰা আঁতৰি যাব আৰু আমি ক'ব খুজিম যিটো আপুনি আচুৰেঞ্চ দিয়াৰ কাৰণে আমি একো কৰা নাই বা কিবাই কৰা নাই আৰু ক'ব গ'লে চিম্পল কথা আফটাৰ 75 ইয়াৰ্ছ ইণ্ডিপেণ্ডেণ্ট এতিয়াও যদি নিজৰ আইডেণ্টিটিৰ কাৰণে আমি কান্দিব লাগে আজি এইটো দুখ লগা কথা যিটো আমাৰ ইণ্ডিয়া ইমান ওপৰত আগবাঢ়ি গ'ল ইমান ডেভেলপত হাত দিলে চাইণ্টিফিকলি বহুত আগবাঢ়ি গৈছে তাৰপিছত আমি আজি ভাৰতত থকা মানুহে আজি আমাৰ আইডেণ্টিটি অসমত ক্ৰাইচিছ দেন ইট ইজ মে বি the representative of WPT or social justice maybe they are not taking the interest on Adivasi people simply thus they have to take only for political issue so আমি আশা কৰোঁ পলিটিক্স কৰাটো দৰকাৰ আছে কৰক কিন্তু আমাৰ আদিবাসীৰ ক্ষেত্ৰত ৰিগাৰ্ডিং আইডেন্টিটি যাতে পলিটিক্সটো এণ্ড হ'ব লাগে we want to have the appropriate and concrete answer so হিটোৰ কাৰণে আমি আশা কৰোঁ যেহেতু চৰকাৰে যিটো আমাক CM যোৱাবাৰ ধুনীয়াকৈ আলোচনা হ'ল আমি 71 জন ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ এই হিচাপত তেখেতক ধুনীয়াকৈ কৈছিলে তো এইটো আশা লৈ পেলাই আমি আগবাঢ়িলোঁ আৰু আজি যদিওটো পলিটিক্স বা পলিটিকেল এংগলত যায় বিজেপি পাৰ্টিক আমি ডিপলি সহায় কৰিছোঁ অপেনলি সহায় কৰিছোঁ তাৰপিছতো যদি আমাৰ যিটো আপিল আমাৰ যিটো প্ৰব্লেম এণ্ড গ্ৰিভিয়েন্স ওপৰত যদি ইণ্টাৰেষ্ট নিদিয়ে তেতিয়াহ'লে আমি কি ভাবিম obviously we will be offended no you are wrong interest নিদিয়াটো কথাই নাই interest নিদিলেতো নবহো আজি নিশ্চয় এটোৰ কাৰণে আমি ক'ব খুজিম বহাটো হ'ব বাট ডেডলাইনটো আজি আপোনাৰ ছাৰৰ পৰা আমি বিচাৰোঁ কাৰণ আমি জানো আপুনি ইচ্ছা কৰিলে পাৰিব আৰু আপোনাৰ ইচ্ছাটো বহুত তাগৰা আছে আৰু আপোনাৰ একবাৰ যদি কয় চিধা হৈ যায় বস্তুবিলাক আৰু আজি যিটো আপুনি কনফিডেন্সলি কৈ আছে সেইকাৰণে আমাক এটা ডেডলাইনটো লাগিব কাৰণ আমিও এনচাৰ দিব লাগিব ৰাইজক আজি সেই বস্তুটো যদি ক্লিয়াৰ হ'লে হয় আমি ইলেকশ্যনত আজি অপেনলি আহিবই পাৰা কাৰণ আমিও কৈছিলোঁ যে আমাৰ অমুক বস্তুবিলাক ক্লিয়াৰ হ'ব আমাক ৰাইজে সোধে ক'ত আপোনালোকে কৈছে আজিলৈকে হোৱা নাই মাটিৰ কাৰণত আমাৰ এতিয়া প্ৰব্লেম হৈ আছে 6 শিডিউল এৰিয়াত আমাৰ এই কাষ্ট চাৰ্টিফিকেট একচেপ্ট নহয় এইটোতো নহ'ব এতিয়া 6 শিডিউল ক'লে অসমত আমাৰ এতিয়া 3টা মেজৰ পৰে ডিমা হাছাও কাৰ্বি আংলং এণ্ড বিটিআৰ আৰু এই মাটিৰ ছাবজেক্টটো আহি নপৰে তথাপিও আনিব লগা হ'ল এতিয়া ডিমা হাছাও আমাৰ মানুহ কাষ্ট চাৰ্টিফিকেটে নাপায় দুখৰ কথা এইটো কি কণ্ডিশ্যন কেনেকুৱা হ'ল এতিয়া 6 শিডিউল বুলি কৈ পেলাই অসম চৰকাৰে যদি এৰি দিয়ে তেতিয়াহ'লে ইলেকশ্যন সময়তে সেই মানুহকে ভোট খুজিব যোৱা হয় আমাৰো ৰিপ্ৰেজেণ্টেটিভ যিবিলাক আদিবাসী হৈ পেলাই বা যা জনগোষ্ঠীৰ MLA MP বিলাক তাত ভোট খুজিব যায় আমিতো ভাই লাগিলে ভোট কেতিয়াবা এইখিনি যদি কথাটো ক'ব পাৰে তেতিয়াহ'লে কামখিনি কি কৰিব নোৱাৰে ক'ব লাগিব আমি আমাৰ ব্ৰাদাৰ হয় তেখেতসকলে আমাৰ নেতা হয় তেখেতসকলে লিডাৰ্ছ হয় তেখেতসকলে আজি 1947ৰ পৰা ইমান দিন উইদাউট কাষ্ট চাৰ্টিফিকেট যদি সিহঁতে চলিব অসমত সিহঁতৰ কি অস্তিত্ব থাকিব আজি ডিমা হাছাওৰ মানুহ কাৰণে কাষ্ট চাৰ্টিফিকেট নাই অৰুণাচলতো বাদ দে তাততো বাৰ্থ চাৰ্টিফিকেট নিদিয়ে অৰুণাচলত সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট মাত্ৰ হস্পিটালৰ নাম লিখা থাকে দ্যাট মিনছ তেখেতসকলে ইয়াৰ ভূমিপুত্ৰ নহয় তেখেতসকলে ইয়াৰ মানুহ নহয় এইটোৱে বুজাব খোজে তাৰ মানুহ অৰুণাচলৰ পৰা পলাও সেইটো ফৰ্মুলা ঠিক তেনেকৈ অসমত জাতিটো নহয় কাৰণ আমি আশা কৰোঁ বিজেপি যেনেকুৱা কাম কৰি আছে বিৰাট ভাল পাইছোঁ কিন্তু টেণ্টেটিভলি পজিটিভলি কামবিলাক যদি আগুৱাই যায় আমাকো কৰি ভাল লাগে আৰু আমি ভাই একবাৰ কামিট কৰিলোঁ আমি পিছুৱাই যোৱা মানুহ নহয় এইটোৰ কাৰণে আমি যিটো আচুৰেঞ্চ দিওঁ বা যিটো আমি প্ৰমিছ কৰোঁ তাৰ পৰা হাতি যোৱা মানুহ নহয় সেইকাৰণে ছাৰ আমাৰ একদম গ্ৰেট আপিল solemnly appealing to you that this issue should be অতি সোনকালে মানে সলিউশ্যনত আনিব লাগে কাৰণ আমি ইয়াৰলৈকে আজি ৰাইজক একো কৰিব পৰা নাই আমাৰ কাষ্ট চাৰ্টিফিকেট ইফালে হয় এইটোৰ কাৰণে মুণ্ডাৰ কথা মুণ্ডাহে জানিব উৰাঙৰ কথা উৰাঙেহে জানিব কোনোবা ট্ৰেড ইউনিয়ন কোনোবা বিজনেছ ইউনিয়ন কোনোবা ধৰ্মগুৰু এইবিলাক জানিব নোৱাৰিব কাৰণ কালচাৰটো বেলেগ বস্তু হয় ট্ৰেডিশ্যনটো বেলেগ বস্তু হয় এইটোৰ কাৰণে এই ট্ৰেডিশ্যনেল কালচাৰক জাষ্টিফিকেশ্যন কৰাৰ কাৰণে কাষ্টৰ কমিউনিটিক দিব লাগিব তেতিয়াহে তাত মিছা কথাটো আহিব নোৱাৰে বা কোনে তাত ফ্ৰড কৰিব নোৱাৰিব ডিচিটো বেচাৰা কি কৰিব সি ভাবে যে ভাই কোনো এটা কৰি পেলাই চাকৰিটো পাওক কোনো এটা কৰে ছেটেলমেণ্টটো হওক এনেকুৱা ভাবি পেলাই উইথ
মানে কি চিম্পাথিকেলিও পাৰ কৰি দিব পাৰে আৰু এইটোৱেই চলি আছে আৰু কিছুমান জাত বিক্ৰী চিক্ৰী হৈ আছে ইমান কাষ্ট চাৰ্টিফিকেট দি আছো কিবা এটা মাল দি দিলে হ'ল এইবিলাক চলে যিটো আমি দেখা নাপাবও পাৰোঁ গতিকে সেই বস্তুটো আজি ইমান দিন হ'ল চলিউশ্যনত অহা নাই সেইটোৰ কাৰণে আমি ভাবোঁ চাহ জনগোষ্ঠী জাতীয় সন্মিলন দিয়ক আমাৰতো আদিবাসী জাতীয় মঞ্চ দিব তাৰ আণ্ডাৰত আমাৰ সমাজ আমি অলৰেডি মিলা মিলি কৰা হৈ গৈছে গতিকে আমি ভাবোঁ ইচ পইণ্ট শুড বি উইদাউট এনি মানে কি ক'ব উইদাউট ডিলে এণ্ড উইদাউট কমপ্লিকেট কৰি পেলাই যাতে এইটো চলিউশ্যনত আনিব লাগে এইটো আশা থাকে নহ'লে আৰেকবাৰ বহিম কওঁতে যদি 26 ইলেকশ্যনটো আহি যায় তেতিয়াতো বেয়া হ'ব আজিওতো আমাক কৈছে কালি ভোটিং আছে আজি যে মাতছে আপোনালোকক কি না প্ৰদীপ নাক 10 লাখ টকা লৈছে নেকি বিজেপিৰ পৰা এনেকুৱা বস্তুবিলাক আহি আছে ফেচবুকতো একদম চাবই নোৱাৰে মানে দালালৰ বাপ বনি গৈছোঁ আমি তো সেইকাৰণে যিটো হৈছে এইটো ক'বই লাগিব ছাৰ আৰু এইটো আপুনি শুনি পেলাই আমাক অলপ সান্তনাটো দিবই লাগিব এইটোৰ কাৰণে আমাৰ এইখিনি আপিলটো থাকিল